কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী ব্ৰজ্য হানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধো মাথো উপযোগী নৱ নৱ যুগপ্ৰস্ত। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়েই ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰ তাল তাল ৰূপগঞ্জ, দ্ৰুত বিলম্বিত লয় মাৰণ উচ্চাটন, মন্ত্ৰ ফুকাৰি মই বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ মই দ্ৰুতগামী কাল ৰথচক্ৰ। পেষিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ, আলোকৰ বাটে বাটে সুসঞ্জত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই, শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ, হুতাশন ৰূপে মই পুৰনিশান দপদহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই, সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত, কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া ব্ৰহ্ম হুহুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টিৰূপে পৰো জগতত, ৰজাৰ কাৰেং উৰে ভিকোহৰো ঘৰ পোৰে, লেলিহান জুই জ্বলে মোৰেই অগ্নি নৃত্যত। অৰ্বুদ নিযুত প্ৰাণী জহি জহি যায় গছকত, মোৰ দলধূপ সচকত। অখণ্ড যাত্ৰা সুত শাশ্বত অগ্নিপ্ৰদীপ মূৰ্তিমান চিৰকল্যাণ। মোৰ তাপ উমেৰে জীৱনৰ হাঁহিটি ফুলাওঁ, পোহৰৰ বাট দেখুৱাওঁ, নৱ সৃষ্টিৰ বাবে পৌৰাণিক দেই পুৰি যাওঁ। অতীতক আঁতৰাই ভৱিষ্যত গঢ়ো, ময়েই মহাশক্তিমান অনাদি অনন্ত ব্যাপী, ময়েই মাত্ৰ আছো চিৰবৰ্তমান।